हेलो फ्रेंड्स गुड मर्निंग एवरीवन फ्रेंड्स की खबर आपनालोकर आशा करि आছো सबरे किजाने भाले मोरो भाले आरो एया মই গা চা ধুলো আৰু কমন আপোনালোকৰ লগত কথা পাতি লম বুলি ভাবিছো কাৰণ আজি দেওবাৰ এনে বাকি কিছু ব্লগ বনোৱা হোৱা নাই মই একেদিন আৰু সময় নহয় এনেকুৱা মাইনাৰ পৰীক্ষা চাপিল কাইলৈৰ পৰা এক্সাম আছে গতিকে আজি এনে কথাকে পাতি লম বুলি অকমান বহি ললো কাৰেণ্টো নাছিল পানী যিখিনি আছিল সেইখিনি একনমতে গা চা ধুই ললো আৰু বাকি এতিয়া পানী নাই কাৰণে মাইনাহতে গা ধুব পৰা নাছিল পিছত এই মাত্ৰ আহিছে কাৰেণ্টো তাৰছত পানী উঠাই দিছো হিহঁতে গা ধুই আছে কি জানি তাৰ পিছত আৰু কালিৰ পৰা এক্সাম গতিকে এনি টাইম বাচ্চাৰ লগত বহিও থাকিব লাগে মাক বিলাক যদি বহি নাথাকো কোনো লৰা ছোৱালীয়ে ভালকে নপৰে আপোনালোকৰ বা কেনেকা মোৰ কিন্তু সকলো দায়িত্ব যেহেতু মৰে কিছুমানতো দেউতাক বিলাকে পঢ়ায় কিন্তু আমাৰ হেনেকুৱা সুবিধাও নাই গতিকে মই সব চাব লাগে কাৰণে এনি টাইম বহিও থাকিব লাগে গতিকে তেনেকুৱা আৰু যদি মাকে যদি অলপ ইফাল কৰে হিহঁতে এটু পঢ়ি থাকা বুলি ক'লেও আৰু লগে লগে খেলিবলৈ আৰম্ভ কৰে এনি টাইম বাচ্চা বিলাকৰ যদি পঢ়া চাই থাকি মাক বিলাকৰ যেন আকৌ এবাৰ স্কুল আৰম্ভ হল হেনেকুৱা লাগে হয় না নহয় একবাৰে মাক বিলাকৰ গাৰ্জেন বিলাকৰ যেতিয়া পুৰা সব ক্লিয়াৰ তেতিয়াহে বাচ্চা বিলাকৰ ক্লিয়াৰ হ'ব বুলি আজিকালি ধৰি ল'ব লাগে কাৰণ যিহে যুগ আহিছে অলপমান যদি নেগলিজেন্সি কৰে মানে বাচ্চা বিলাক গল আৰু গভৰ্নমেন্ট স্কুলতো অলপ বেলেগ হিহঁতৰটো আমি গোটেই টিচাৰ বিলাকে দায়িত্ব ল'ব লাগে হিহঁতৰ গাৰ্জেন বিলাকে ঘৰত নাচায়ও আজিকালি কিছুমানে চাই হলেও বেছিভাগে নাচায় অকল স্কুলৰ ওপৰত এৰি দিয়ে গতিকে গভৰ্নমেন্ট স্কুল বিলাকৰটো আমি যিমান পাৰো চেষ্টা কৰো স্কুলতে ক্লিয়াৰ কৰিবলৈ আৰু এক্সামো সেই হিচাপে আমি পাতো কিন্তু আমাৰ যিবিলাক প্ৰাইভেট স্কুল আমাৰ লৰা ছোৱালী সাধাৰণতে আমি প্ৰাইভেট স্কুলত দিও গাৰ্জেন বিলাকে যদি অলপমান যদি কেয়াৰ নকৰো তেনেহলে লৰা ছোৱালী মানে বেয়াৰ পিনে গৈ আছে আৰু দেখিব লাহে লাহে একবাৰে ইমান বজা আৰু আজিকালি দেখিছেনে আপোনালোকে এনেকুৱা লাগে হিহঁতৰ কিতাপটো মানে চাই পেলাই আমাক এনেকুৱা লাগে আমি বোধহয় ক্লাস 5 6 তে হেনেকুৱা পঢ়িছিলো হেনেকুৱা লাগে এটা আমাৰ মাইনা ক্লাস 2 ত পঢ়ে ক্লাস 2 ৰ পৰা ইমান ডাঙৰ কোৱেশ্চন বিলাক ইমান কোৱেশ্চন বিলাক সলভ কৰিব লাগে তাতে সাবজেক্ট বহুত হয় আৰু এই কোৱেশ্চন এনসাৰ বিলাক লিখিব লাগে ডাঙৰ মেথছ থাকে এনেকুৱা আৰু গতিকে গাৰ্জেন বিলাকে আজিকালি বহুত ধৰণৰ নলেজ পোৱা যায় লৰা ছোৱালীৰ লগতে কিছুমান বস্তু পাহৰি যোৱা যায় আকৌ এগেইন লৰা ছোৱালীৰ লগত পঢ়ি মানে আমাৰ হে মগজুত পুৰা ষ্টৰ হৈ যায় গতিকে আজিকালি লৰা ছোৱালীৰ লগত যদি গাৰ্জেন বিলাকে অলপ নেগলিজেন্সি কৰে যিমানে ভাল স্কুলত নিদিয়ক কি আপোনালোকৰ মানে ভাল নহবই আজিকালি সকলো স্কুল সমানে তাৰ মানে এইখন স্কুল ভাল বুলি ক'ব নোৱাৰি তাৰ মানে টিচাৰটো সব একে সব গাৰ্জেনৰ ওপৰতে এৰি দিয়ে যিমান পাৰি তাৰ মানে টিচাৰ বিলাকো কভাৰ কৰিব নোৱাৰে তাহাতক দক দিব নোৱাৰে ইমান চেপ্টাৰ বিলাক কভাৰ কৰিব লাগে যেহেতু এটা লৰা ছোৱালীক এটা শিকাই থাকাৰ হিহঁতৰ টাইম হতো নাই গতিকে হিহঁতে কোর্স মতে ফিনিশ কৰি লৈ যায় সিলেবাস হিচাপে আৰু বাকি গাৰ্জেন বিলাকে একদম A to Z মানে চাব লাগে আৰু গতিকে লৰা ছোৱালী এক্সাম আহিছে বুলি মাকৰ এক্সাম আহা বুলি ধৰি ল'ব লাগে মানে মোৰ এনেকুৱা লাগে ছোৱালীজনী যদি এক্সাম আৰম্ভ হৈছে মইহে এক্সাম দি আছো নেকি হেনেকুৱা লাগে আৰু আমাৰ গভৰ্নমেন্ট স্কুল বিলাকৰটো এক্সাম শেষ হল এতিয়া ৰিজাল্ট পাতি বনোৱা কাম আছে স্কুলটো বন্ধ বুলি ক'ব নোৱাৰি মাজে সময় হেনেকে ৰেষ্ট ল'ব পাৰি এই মাৰ্চত ৰিজাল্ট নিদিয়ালৈকে যেতিয়ালৈকে ৰিজাল্ট নিদিয়ে আৰু বাকি নতুন কিতাপ অহালৈকে আমি অকমান যাইতো থাকিবই লাগিব সদায় নিজে অলপ যেহেতু কিবা ৰিজাল্টৰ কাম আছে সেইবিলাক আমি ঠিকঠাক কৰি অলপ কি যাই এটেনডেন্সও দিব লাগে আজিকালি যেহেতু অনলাইন তাৰ পিছত লৰা ছোৱালী বিলাকে নাহিলেও চলে কিন্তু আমাৰ টিচাৰ বিলাকেতো মাস্ট যাবই লাগিব এটেনডেন্সৰ কাৰণে আৰু কিছুমান কামো কৰিব লাগে গতিকে লৰা ছোৱালীৰ গভৰ্নমেন্ট স্কুলৰ এক্সাম শেষ হোৱাৰ পিছত আৰু প্ৰাইভেট স্কুল বিলাকৰ স্টাৰ্ট গতিকে মাইনাৰ কালিৰ পৰা এক্সাম স্টাৰ্ট গতিকে মোৰ অলপমান ভালো হল মাইনাৰ লগত অলপ লাগিব পাৰিম স্কুলত হিমান টেনচন নাই এতিয়া স্কুল বিলাকৰ গতিকে একেদিন মই এনেকৈ পাৰো মানে আপোনালোকৰ লগত অলপ কথাবিলাকে শেয়াৰ কৰিম বুলি ভাবিছো বাকি এনে ব্লগ চক মোৰ বনোৱা নহব কাৰণ জানি পৰিস্থিতি
বাকী খবৰ আপোনালোকৰ ভালনে ফ্ৰেণ্ড সকলোৰে? মোৰো ভালে। আজিতো দেওবাৰ হ'লেও কি আমাৰ দেওবাৰ আমাৰ কি কোনো একোৱেই নাই। এই আজি বোলে ছোৱালীৰ এক্সাম, কাইলৈ বোলে কিবা কাম, এনেকৈ ব্যস্ত থাকোঁ আৰু এইদৰে মই ব্লগ বনোৱাতকৈ মই ভাবিছোঁ আপোনালোকৰ লগত এনেকৈ মাজে মাজে মনৰ কথা পাতোঁ বুলি ভাবিছোঁ আৰু। তেনেহ'লে মই আকৌ নেক্সট ব্লগত মই লৈ আহিম আকৌ মোৰ মনৰ কথা লৈ আপোনালোকক। মই বহুত কিবা কিবি ভাবিছোঁ আৰু নতুন একটা মোৰ ব্লগটো মই অলপ চেঞ্জ কৰি দিম বুলি ভাবিছোঁ। ব্লগ নহয় মানে ইউটিউবৰ মোৰ কণ্টেণ্টটো অলপ চেঞ্জ কৰিম বুলি ভাবিছোঁ। গতিকে এতিয়া আপোনালোকে মোৰ লগত মনৰ কথা শ্বেয়াৰ কৰিব পাৰোঁ, ময়ো মনৰ কথা শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ আপোনালোকৰ লগত। তেনেহ'লে ফ্ৰেণ্ডছ আজিলৈ বেছি দীঘলীয়া নকৰোঁ। বাকী ফ্ৰেণ্ডছ তেনেহ'লে আজিলৈ ভিডিঅ'টো মই এইখিনিতে সামৰণি মাৰোঁ আৰু লগ পাম আকৌ নেক্সট ব্লগ এটাত আকৌ মনৰ কথা পাতিবলৈ আপোনালোকৰ মাজত। তেনেহ'লে আজিলৈ বাই বাই।